কেৰেলাৰ অৰুণাৰ সৈতে। তো ক'ত কেতিয়া কোন কেনেকৈ মিলিছে লগ পায় কোনো নাজানে। তো ভাল লাগিলে। ইংলিছ হিন্দী মই অসমীয়া তথাপি ট্ৰাই কৰিছোঁ তেওঁক কথা পাতিবলৈ অলপ অলপ। Share something with me. He's putting a lot of videos and I think he's a lifestyle blogger. He's making a lifestyle. তো মই আৰু অৰুণদা ঘৰ হৈছে কেৰেলাত আৰু তেওঁ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে বৰ্তমান এনাৰ্জি ডিপাৰ্টমেণ্টত। कैसा लग रहा है? कैसा लग रहा है? बढ़िया है, बढ़िया है, एकदम बढ़िया है. एकदम बढ़िया। फीलिंग्स कैसा है माजुलिया को? I did not know. फीलिंग्स कैसा है माजुलिया को? कैसा लग रहा है? It's very nice. It's a natural friendly place. It's very beautiful. তো দেখিলে তো তেওঁ অসমীয়া নাজানে, ইংৰাজী আৰু হিন্দী জানে, ময়ো অলপহে জানো। তো যিমান পাৰোঁ তেওঁক দেখাইছোঁ। সেয়া হৈছে মাজুলীৰ আউনীআটী সত্ৰ দেখিছে, তো কেতিয়াবা আহিলে আকৌ চাব পাৰিব। আৰু এই অৰুণদাই পূৰা এনজয় কৰিছে, ফাৰ্ষ্ট টাইম আহিছে মাজুলীলৈ আৰু মাজুলীৰ যিবোৰ কালচাৰ সেই কালচাৰবোৰ মই তেওঁক দেখাব লাগিব। আজি যিহেতুকে আহিছে বহুত কষ্ট কৰি আৰু তেওঁ দিছে তেওঁ পূৰা স্বাদ ব্যস্ত। তো আমি এতিয়া সত্ৰাধিকাৰৰ ওচৰৰ পৰা আহিলোঁ। কেনেকুৱা লাগিলে? কেইচা লগা মিল্কৰ? He explained me about the histories and about the China. তেতিয়া অৰুণাৰ সৈতে অকল ইংলিছ আৰু হিন্দীত কথা পাতিবলৈ কৈছে। মোৰ ইমান ভাল নহয়, বহুত ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম এনেকৈ। তো 6 মান্থ হৈছে আমাৰ অসমলৈ অহা তেওঁ, আৰু তেওঁ এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত এনাৰ্জি ডিপাৰ্টমেণ্টত ৰিচাৰ্চ কৰি আছে। তো বলক। We have said the ashram means ashram. Satra means ashram. আশ্ৰম। তো দেখিছে তেওঁ কেৰেলাৰ পৰা আহিছে আৰু কেৰেলাৰ মাদাৰ লেংগুৱেজ হৈছে মালায়ালম। তো বেছিকৈ তেওঁ ইংলিছে কয় আৰু তেওঁক সুধিলোঁ যে সত্ৰক কি বুলি কয়, তো আশ্ৰম বুলি কয়। তো অলপ মিলি যায় নহয় জানো। আৰু এতিয়া আমি মিউজিয়ামটো চাবলৈ আহিলোঁ। মিউজিয়ামটো এতিয়া অফ আছে, তো দেখিছে। তো আহিব চাগে মানুহজন। তো আমি এতিয়া অকণমান ৱেইট কৰিব লাগিব। তো হবে মিউজিয়ামে ঠিকে। তো অৰুণা আৰু মই মিউজিয়ামটো গ'লোঁ, কিন্তু মিউজিয়ামটোৰ ভিতৰত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে। আপুনি যদি আউনীআটী সত্ৰ আহে তেন্তে ইয়ালৈ সেই আপোনালোকে চাব পাৰিব 10 টকা টিকেটত, ঠিক আছে। তাৰপৰা জানিম তেওঁ কেনেকুৱা লাগে, কেইচা লগা? It's एकदम good feelings and actions and all that. पौराणिक पुरानी वस्तु. तो ठीक है, हमको अब जाना पड़ेगा। এতিয়া আমি যাব লাগিব। তো এহঁতি অলপ ইংলিছত কথা ক'বলৈ বেয়া, আৰু আপোনালোকৰ ওচৰতো নোৱাৰে, ভুল হ'লেতো আপোনালোকে হাঁহিবই। বাট ট্ৰাই কৰিছোঁ। বহুত দূৰৰ পৰা অহা মানুহক এনেকৈ তেওঁলোকৰ চাপৰ্ট কৰিব। তো মাজুলীৰ যিটো সম্পদ এইবোৰ নহয় জানো, সত্ৰ। তো ফাৰ্ষ্ট আমি এতিয়া আউনীআটী সত্ৰ আহিলোঁ, আৰু আউনীআটী সত্ৰৰ পৰা তেওঁৰ কাৰণে এটা ৰুম বিচাৰিমগৈ। মেবি তেওঁৰ কমলাবাৰী উত্তৰ সত্ৰত থাকিব, আৰু তাত গৈ তেওঁ এটা ৰুম বিচাৰিব লাগিব। তো हाँ, इसके बाद हम কমলাবাৰী যায়গে। এতিয়া আমি আহি সত্ৰৰ মুখৰ যি দুৱাৰ, এই দুৱাৰ পাবলৈ হৈছে আৰু এখন আছে আগত মুখ্য দুৱাৰ। তো দেখিছে সেয়া হৈছে আউনীআটী সত্ৰ, আৰু তাৰ পিনে বহুত দোকান আছে, ইয়াতে চাকি বন্তি ল'ব পাৰিব। সত্ৰত আহি আমি এইবোৰ চাইছোঁ এতিয়া তৰুণদাৰ সৈতে। এইবোৰ ঠগা, এইবোৰ সকলো হাতেৰে বনোৱা দেখিছে, বাঁহৰ পৰা বনোৱা। তৰুণে পূৰা চাই আছে। তো ঠিক আছে, তো ইয়ালৈ আহিলে সেইবোৰ ল'ব পাৰিব, আৰু এইবোৰ সম্পূৰ্ণ হাতেৰে তৈয়াৰী। এইটো কাঠৰ দেখিছে, কিন্তু বহুখিনি আছে দোকানৰ পৰা। তো আউনীআটী সত্ৰত আহি আমি চাহৰ দোকানত সোমালোঁ। তো এইখন আউনীআটী সত্ৰত আছে চাহৰ দোকান দেখিছে। তো আউনীআটী সত্ৰ আহিলে আপোনালোকে চাহ ইয়াতে পাব, খাই যাব। এইবাৰ हम চাই পিংগে ঠিক আছে। তো আমি এতিয়া আউনীআটী সত্ৰখন চালোঁ, আৰু আউনীআটী সত্ৰখন চাই পেলাই যাবলৈ ওলাইছোঁ। আৰু অৰুণদা কেৰেলাৰ পৰা আহিছে, মই কৈছিলোঁ। আউনীআটী সত্ৰৰ মেইন ৰোড, আৰু এই অৰুণদা পূৰা আহি আছে হিৰ' আগতে। আৰু এতিয়া আমি যাম উত্তৰ কমলী সত্ৰ। তো আমি আহি আউনীআটী সত্ৰৰ পৰা এতিয়া উত্তৰ কমলী সত্ৰ পালোঁহি। তো উত্তৰ কমলী সত্ৰতে আমি এটা ৰুম ল'লোঁ, আৰু এৰাতি ইয়াৰ অতিথি আৱাসগৃহ যি আছে তাত এৰাতিত 150 টকা গৈছে। আৰু আমি আগত যিটো ৰুম চাইছিলোঁ এইটো 600 আছিলে। ষ্টুডেণ্ট যিহেতুকে পঢ়ি আছে, তো সেইকাৰণে আমি এইটো ল'লোঁ। তো ঠিক
ठीक है ना? या ठीक है। तो कैसा लग रहा है दिस प्लेस? This place is also very peaceful. वेरी पीसफुल प्लेस। ओके फाइन। तो अब हम कहाँ जाएंगे? तो घूमने जाते हैं, ठीक है। तो আপোনালোক দেখালোঁ এই হৈছে অতিথি গৃহ। উত্তৰ সত্ৰলৈ আহিলে আপোনালোকে এতিয়া থাকিব লাগিব। মাজুলী আহিলে বিশেষকৈ আপোনালোকে যদি 500 টকাৰ তলত থাকিবলৈ বিচাৰিছে এটা ধুনীয়া ৰুম পাব। উত্তৰ কমলাবাৰী সত্ৰলৈ আহিব আৰু ইয়াতে থাকেই, আৰু ইয়াত আহি আপোনালোকে এণ্ট্ৰি কৰিব আৰু ইয়াত ধুনীয়া এটা ৰুম চাই থাকিব পাৰিব, ঠিক আছে। আৰু আপোনালোক দেখাই দিছোঁ এই উত্তৰগুৰি সত্ৰৰ এবাৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া, আৰু আপোনালোকে যদি ইয়াৰ ফ্ৰণ্টত ৰাতি থাকে কিমান ভাল লাগিব। তো চৌদেত মই আপোনালোকক ক'লোঁ, তো মাজুলী আহিলে বেলেগ ৰুম নাচাব, বহুত দামী দামী ৰুমো আছে। তো লজবিলাকত থকাতকৈ ইয়াত থাকিব পাৰে অতিথি গৃহ, আৰু ধুনীয়া फाइन है। मैं बोल रहा हूँ कि लॉज में ज़्यादा इसमें अच्छा लगेगा, है कि नहीं? येस আমি আহি দিছে। আমি এতিয়া অলপ ফুৰিবলৈ যাওঁ। তো দাদাজনক অকল ফুৰাই আনোগৈ। মাজুলী আহিছে, তো মোৰ দায়িত্ব নহয়, আপোনাৰো দায়িত্ব, কেতিয়াবা আপুনিও ফুৰাব লাগিব এনেকৈ। তো আজি মই ফুৰাইছোঁ। তো আমি এতিয়া গৈ আছোঁ। তো আমি এতিয়া উত্তৰগুৰি সত্ৰত আছোঁ, আৰু তেওঁৰ ৰুমটো চোৱা হৈ গ'ল। সেইটো দেখিছে এইখন উত্তৰগুৰি সত্ৰ, আৰু উত্তৰগুৰি সত্ৰৰ পৰা আমি এতিয়া অলপ দূৰ ফুৰিবলৈ যাম। আৰু আজিৰ কাৰণে ইমানেই, তো বেছি দূৰ আমি ফুৰিবলৈ নাযাওঁ। ওচৰে পাঁজৰে আমাৰ ধৰি লওক কলেজখন দেখাম আৰু ৰুমবিলাক দেখাম, আৰু আপোনাৰ মোৰ ৰুমত লৈ যাম। মই দৰেগাঁৱত থাকোঁ। তো আমি এতিয়া যাব লৈছোঁ আৰু পূৰা ৰেডি, আৰু আমি এতিয়া অলপ ওলাই যাম। তাৰপিছত কি হয় নাজানো, তেওঁৰ হোটেলটো চাই দিব লাগিব। তো চাই থাকক এই ব্লগটো, আমি ক'ত ক'ত যাওঁ এই ব্লগটোৰ যোগেদি আপোনালোকে চাবলৈ পাব। তো আমি এতিয়া একাপ চাহ খাবলৈ আহিলোঁ, আৰু এই দেখিছে কোন আছে? অৰুণা আছে। আৰু আমি এতিয়া চাহ একাপ খাই চাইডে যাম, চাইডে থৈ বস্তু ল'ম, আৰু তাৰপিছত তেওঁ ৰুমত থৈ আৰু মই ইয়ালৈ আহিম। তো এনেকৈ আজি অলপ ফুৰিলোঁ, আৰু তেওঁ পূৰা সুধি আছে আমাৰ ছাব্বিছ কালচাৰৰ বিষয়ে, গৰু বিহু কি সকলো সুধিছে। কাষৰ চুবুৰীয়া ফুৰাব আহিছিলে। তো তেনেকৈ মানে এটা থাকে ন, আমি ধৰি লওক কেৰেলালৈ গ'লে আমিও সুধিম কালচাৰটোৰ বিষয়ে। তেওঁ আমাৰ অসমীয়া কালচাৰটোৰ বিষয়ে সুধিছে, গৰু বিহু। তো कैसा लग रहा है? बढ़िया है। तो यहाँ आकर कैसा लगा है? Bihu. Bihu, I'm celebrating Bihu in North West. Bihu is very nice. I participated in Bihu that. তো আমি এতিয়া মনিচাত আছোঁ, ম'ম' আৰু অৰুণা বেছি কফি খাব আহিলোঁ। তো कैसा लग रहा है? बढ़िया है। देखिए ये मनीषा মাজুলী একদম ফেমাছ বেকাৰী শ্বপ, মনীষা বেকাৰী। সকলো আহিলে সময় থকা মনীষা সকলো আহিব পাৰে। মনীষা টেষ্ট कैसा है? Through the highways till my shadow turns to sun rays and তো মঞ্চত কঁঠালৰ এতিয়া আমি যাব ওলাইছোঁ। তো এইখন হৈছে মাজুলীৰ ফেমাছ মনীষা। আপোনালোকে আহিলে এতিয়া মনীষা বেকাৰী আহিব পাৰে, ধুনীয়া অৰুণা। তো এতিয়া আমি যাব ওলাইছোঁ এই মনীষা বেকাৰী দেখিছে, আৰু এতিয়া আমি মনীষা বেকাৰীৰ ওপৰলৈ যাম। মনীষা বেকাৰীত দেখিছে বন্ধু ইয়াতে অলৰাউণ্ড কি খালা? চাহ খালোঁ, পেটিছ খালোঁ, চাহ পেটিছ খালোঁ। এইটা এটা এইটো দিছা অৰুণা কেৰেলাৰ পৰা ফাৰ্ষ্ট টাইম। তো নাইচ ভিউ, ৰাতিৰ ভিউ মনীষা বেকাৰীৰ ভিতৰত আহিলোঁ, আৰু মনীষা বেকাৰীৰ পৰা কমলাবাৰী চাৰিআলি। ৱাও কিমান ধুনীয়া ভিউ দেখিছে, কমলাবাৰী চাৰিআলিৰ ভিউ। তো সেয়া হৈছে মনীষা বেকাৰীৰ ৰাতিৰ ভাগৰ দৃশ্য, আৰু ওপৰলৈ আহিলে দেখিব। তো ৰাতিৰ ভাগৰ মই আৰু অৰুণা মনীষা বেকাৰীৰ ওপৰত আছোঁ। कैसा लग रहा है? पेटिस कैसा रहा? अच्छा लगा। तो हम जाते हैं, ठीक है नहीं? तो पेटिस खाई ভাল পালে বুলি কৈছে, বাট তেজপুৰত থকা এখন ৰাধাকৃষ্ণৰ পেটিছৰ এখন হোটেল আছে, সেইখন বোলে আৰু বেছি ভাল। তেজপুৰত এবাৰ গ'লে তাত খামগৈ, ঠিক আছে? তো ব'লা চলিয়ে। তো আমি এতিয়া মনীষা বেকাৰীৰ পৰা যাব ওলাইছোঁ। তো আই হোপ এই ভিডিঅ'টো চাই ভাল পাব, আৰু আপোনালোকৰ কাৰণে বনাইছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিলে পাৰিব আকৌ। বাই বাই। এয়া হৈছে কমলাবাৰী চাৰিআলি আৰু ৰাতিৰ ভাগৰ দৃশ্য আপোনালোকে দেখিছে, আৰু আমি অৰুণা আৰু মই পূৰা খোজকাঢ়ি আছোঁ
हाँ नहीं कैसा लग रहा है It's good. ইটছ গুড Yeah. মাজুলী কলেজ আমাৰ কলেজ আৰু এইখনতে মই পঢ়োঁ কেতিয়াবা এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম আমাৰ কলেজখনৰ ওপৰত আৰু অৰুণ দাই চাওঁ বুলি ক'লে সেইকাৰণে পটককৈ আহিলোঁ আৰু আমি এতিয়া যাওঁ কেনেকুৱা লাগিলে কেঁচা লগা বঢ়িয়াই তো এতিয়া যাব ওলাইছোঁ তো কেতিয়াবা আপোনালোকক দেখাম আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ দেই আৰু বৰষুণ দি আছে যিহেতুকে আৰু বিশেষ কথা নাজানো ক'ব ফাৰ্ষ্ট ব্লগ মই ইমান ব্লগাৰ নহয় যিহেতুকে মেমৰিৰ কাৰণে ছেভ কৰি থওঁ মোৰ ভিডিঅ'বোৰ আৰু ইউটিউবৰ থ্ৰুৰে দি আপোনালোকো জনাওঁ কি কি কৰি আছোঁ মোৰ ডেইলি লাইফত তো আই হোপ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ জয় অসম Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah.